Hello everyone, welcome back to my channel. এতিয়া যেহেতু ঠাণ্ডা দিন গতিকে চাহৰ হৈতে পকৰি খাইটো সকলোৰে ভালেই লাগে গতিকে আজি মই আপোনালোকৰ বাবে পকৰি ৰেচিপি এটা লৈ আহিছো এই পকৰিবিধ আজি ক্যাপসিকামৰ লগত বনাম গতিকে কেনেকৈনো আজি ক্যাপসিকামৰ লগত পকৰি বনাও লগতে ইয়াৰ বাবেনো আমাক আৰু কি লাগে হেয়া জানিবৰ কাৰণে ভিডিওটো হেকলকৈ চাই থাকিব গতিকে আহকচোন এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো পকৰি বনাবৰ কাৰণে এয়া এটা ডাঙৰ সাইজৰ ক্যাপসিকাম এটা ডাঙৰ সাইজৰ পিয়াজ আৰু এয়া পিয়াজ পাত লৈছো এতিয়া ক্যাপসিকামটো ভিডিও দেখুৱাৰ দৰে কাটি লৈছো পকৰি বনাবৰ কাৰণে ক্যাপসিকামটো সৰু সৰুকৈ কাটিলেহে বেছি ভাল হয় গতিকে আপোনালোকে ভিডিও দেখুৱাৰ দৰে কাটি ল'ব আৰু এয়া ক্যাপসিকাম পিয়াজৰ পাতখিনি কটা হৈ গ'ল আৰু পিয়াজখিনি মই এনেদৰে কাটিছো পকৰিৰ কাৰণে পিয়াজখিনি মিহিমিকৈ কাটিব নালাগে এতিয়া বাটি এটাত ক্যাপসিকামখিনি দি লৈছো আৰু ইয়া পিয়াজখিনি হাতে মোহাৰি দিছো তেতিয়া বেছি ভাল হয় এতিয়া ইয়াত পিয়াজৰ পাতখিনিও দি লৈছো যদি ধনিয়া থাকে তেতিয়ালে ধনিয়াও দিব পাৰে মই ইয়াত ধনিয়া দিয়া নাই আৰু এতিয়া ইয়াত প্ৰায় 6 চামুচ বেসন দিছো এতিয়া ইয়াত 2 চামুচ কৰ্নফ্লোৰ দিছো কৰ্নফ্লোৰ হলনি ইয়াত আপোনালোকে ময়দা বা চাউলৰ গুৰি দিব পাৰে কিন্তু কৰ্নফ্লোৰ দিলে বহুত ক্ৰিস্পি হয় আৰু ইয়াত সোৱাদ অনুযায়ী নিমখ অকনমান হালধি পাউডাৰ আৰু ইয়া 1 চামুচ ৰেড চিলি পাউডাৰ দিছো আৰু ইয়া আধা চামুচ গোটা জিৰা দিছো এতিয়া এইখিনি প্ৰথমতে ভালদৰে হুকানি মিক্স কৰি লৈছো তাৰ পিছতে পানী দিম এতিয়া ইয়াত অলপ ঠাণ্ডা পানী দি লৈছো পানী হৰকৈ দি নিদিব কাৰণ বেসনে পানী বেছিকৈ শুহি নলয় আৰু পকৰি বেটাৰটো অলপ টান হ'ব লাগে তেতিয়াহে পকৰিখিনি মচমচিয়া হয় এতিয়া হাতে গুটেখিনি ভালদৰে হানি লৈছো পকৰিৰ কাৰণে বেটাৰখিনি ৰেডি হৈ গ'ল এতিয়া তেল গৰম হোৱালৈকে এইখিনি অলপ সময় ঢাকি থৈ দিম তেতিয়া বেছি ভাল হয় কেৰাহী এখন ভালদৰে গৰম কৰি অলপমান ৰিফাইন তেল আৰু মিঠা তেল মিক্স কৰি তাৰ পৰা ধোৱা ওলোৱালৈকে ভালদৰে গৰম হ'বলৈ থৈ দিছিলো আৰু তেলখিনি গৰম হোৱাত এতিয়া ইয়াত চামুচেৰে অলপ বেসনৰ মিক্সাৰখিনি দি লৈছো তেলত যিমান জোৰে সিমানহে দিব লাগে বেছিকৈ দিব নালাগে এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি ৰাখিছো লো ফ্লেমত বনালে পকৰি দি ইনগ্ৰেডিয়েন্টছখিনি ভালদৰে সিজি যায় প্ৰায় 6-7 মিনিট মান সময় লো ফ্লেমত এইখিনি ফ্ৰাই কৰাৰ পিছত গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম পকৰি হদাই লো টু মিডিয়াম ফ্লেমৰ ভিতৰতে বনাব লাগে তেতিয়া পকৰিত দিয়া ইনগ্ৰেডিয়েন্টছখিনি ভালদৰে সিজি যায় লগতে পকৰিখিনি মচমচিয়া হয় আৰু পকৰি মচমচিয়া হ'লে খাবলৈ ভাল হয় আৰু এই পকৰি কেইটা উলট পালট কৰি দিছো তেলত দিয়াৰ পিছত আৰু বিশেষ কাম নাথাকে উলট পালট কৰি ভাজি থাকিলেই হ'ল লো টু মিডিয়াম ফ্লেমৰ ভিতৰত পকৰিখিনি ভজাৰ পিছত এয়া দেখিছে পকৰি কালাৰ ধুনীয়াকৈ চেঞ্জ হৈ গ'ল আৰু লগতে মচমচিয়া হৈ গৈছে সেই কাৰণে এতিয়া এইখিনি কেৰাহীৰ পৰা উলিয়াই লৈছো আৰু একেদৰে বাকি থকাখিনিও বনাই লম এইকেইটাও ৰেডি হৈ গ'ল এতিয়া এইকেইটাও কেৰাহীৰ পৰা উলিয়াই লৈছো পকৰিখিনি প্লেটত কৰি দেখাইছো ক্যাপসিকামৰ এই পকৰিবিধ খাবলৈ বহুত টেস্টি হয় লগতে বনাবলৈও একেবাৰে ইজি গতিকে এই ৰেচিপিটো আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আপোনালোকে আজি এই ৰেচিপিটো চাই ভাল পালে বুলি আশা কৰিছো যদি ভাল পালে তেতিয়াহলে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব আৰু মোৰ ভিডিও যদি আজি প্ৰথমবাৰ চাইছে তেতিয়াহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে আপডেটসমূহ সোনকালে পাই যায় আৰু মোৰ এই ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি নিশ্চয় জনাব তেতিয়াহলে অন্যটা নতুন আৰু সহজ ৰেচিপি হৈতে আকৌ এবাৰ আহিম আজিলৈ আহো বাই বাই